मोनसे ब्रेकिं निउज बाक्सानि सालबारियाव दैयाव गलांनानै सानै लाइमोना गोमानायनि खौरां दैयाव गोमानाय सानै लाइमोननि मुङा अजय दास आरो रुबिगुल इस्लाम मिथिनाय बादिब्ला रायजोफोरनि खामानि मावबाय थानाय समावनो गार्दिनानै दैयाव गलांदों अजय दासआ बाक्सा जिल्लानि सालबारि मुखुमानि बेन्दोंआव थानाय सुमुआगाथियाव दैयाव गोग्लैनानै सासे लाइमोना गोमानानै थानाय खौराङा सोराङाव फैदों बेराफारसेथिं बे खेदेमानि दैयाव गोग्लैनानै गोमादों एलेंमारिनि रुबिगुल इस्लाम मुंनि सासे लाइमोना दासान्दि गोब्राब अखा हानायनि जाहोनाव गामिनि माखासे दै जमा जानानै थानायनि थाखाय रायजोयैनो खालभारनि खामानि मावबाय थादोंमोन अजय दासआ बे समावनो हरखाब गार्दिनानै गोग्लैयो अजय दासआ जाथायखौ खोनानाय लोगो लोगो गोबां रोजा रोजा सुबुंफ्रा जाथायथिलियाव सौफैयो आरो नागिरो फारसेथिं पुलिस आरो एसडीआरएफनि हानजाया लाइमोननि गोमानाय जायगायाव सौफैनानै गोख्रों नागिरनायखौ जागायो बरपेटा रडनिफ्राय अनजय बसुमतारिनि खौरां हालबारि महकुमार सुमुआगातीत আজি দুপৰীয়া 2:40 মান সময়ত আমাৰ সুমুআগাতী গাঁৱৰে নিবাসী অজয় দাস ইতিমধ্যে সন্ধানহীন হৈ আছে তেখেতে পানীত পিছল খাই পৰি ইয়াত ইতিমধ্যে আমাৰ বিভাগীয় কৰ্তৃপক্ষ আহি পোৱা নাই এসডিআৰএফক ইতিমধ্যে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি খবৰ কৰিছোঁ যদিও তেওঁলোকে এতিয়ালৈকে আহি পোৱা নাই কিয়নো সমগ্ৰ অসমতে ইতিমধ্যে বানে বিভীষিকাৰ সৃষ্টি কৰিছে তাৰ সমান্তৰালকৈ বাক্সা জিলাৰ হালবাৰী মহকুমাৰ সুমুআগাতী বা বৃহত্তৰ এই হালবাৰী মহকুমাটো ইতিমধ্যে বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে আৰু এই যি এটা আমাৰ শুকান মানাহৰ সুঁতি আছে এই সুঁতিতে পৰি ইতিমধ্যে আমাৰ সুমুআগাতী গাঁৱৰ নিবাসী অজয় দাস আমি তেখেত সন্ধানহীন হৈ আছে আৰু ইতিমধ্যে তেওঁক বিচাৰি বিভিন্নজনে চেষ্টা চলাইছে যদিও পানীৰ হতত তেওঁক বিচাৰি উলিয়াব পৰা নাই ইতিমধ্যে আনন্দবজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেত আহি উপস্থিত হৈছে আৰু আমি ইতিমধ্যে হালবাৰী মহকুমাৰ সন্মানীয় মহকুমাধি মহোদয়ক এই বিষয়টো অৱগত কৰিছোঁ তেখেতে আমাক অতি কম সময়ৰ ভিতৰত এটা যাৱতীয় ব্যৱস্থা কৰিম বুলি ইতিমধ্যে আমাক জনাইছে আৰু খন্তেক সময় পিছতে হয়তো অজয় দাসৰ উদ্ধাৰ কাৰ্য আৰম্ভ হ'ব বৰ্তমানলৈকে প্ৰায় 1.5 ঘণ্টা উকলি গ'ল কিন্তু এতিয়ালৈকে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ যিখিনি আমাৰ বিষয় আহিব লাগিছিল তেওঁলোক আহি উপস্থিত হোৱা নাই এতিয়ালৈকে আহি পোৱা নাই কিয়নো ইতিমধ্যে আমাৰ হালবাৰী মহকুমাৰে আৰু এটা অঞ্চলত এনে এটা ঘটনা সংঘটিত হৈছে যেহেতু আমাৰ ডিপাৰ্টমেণ্টৰ কিছু মানুহ কম থকা বুলি কৈছে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই আমাৰ ওচৰত স্বীকাৰ কৰিছে যে তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ ইতিমধ্যে মানুহ নাই সেইকাৰণে তেওঁলোকে অলপ দেৰি হ'ব বুলি আমাক জনাইছে আচলতে পৰিল মানে এইটো এটা পানীৰ মানে সুঁতি হয় আগতে এটা নদী আছিল পৰৱৰ্তী পৰ্যায়ত ইয়াত এটা সৎসংগৰ মন্দিৰৰ কাৰণে নিৰ্মাণ কাৰ্য মানে কৰাৰ কাৰণে তেওঁলোকে ইয়াত মাটি পেলাই থৈছে আৰু এটা প্ৰকাণ্ড ইয়াত খাল আছে আৰু এইটো এটা পানীৰ সুঁত যাৰ ফলত এইটো বান্ধি থোৱা হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত যোৱাকালি আনন্দবজাৰ ভাৰপ্ৰাপ্ত আৰক্ষী চকীৰ পৰা আহি এইটো মানে খান্দি দিয়াৰ ব্যৱস্থা কৰা হৈছিল যাৰ ফলত আজি এই ঘটনাটো সংঘটিত হ'ল আজি খন্দা নাছিল তেওঁলোকে আজি কিবা কালভাৰ ছাইড কৰি আছিল তেতিয়া এই অনাকাংক্ষিত ঘটনাটো মানে সৃষ্টি হৈছে বেকী নদীত পৰি এলেঙামাৰীৰ যুৱক ৰফিকুল ইছলাম মানে নিৰুদ্দেশ হৈ আছে তেখেতৰো ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই তেওঁক উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে যদিও এতিয়ালৈকে সন্ধান পোৱা নাই पायनिर एकाडेमी बरमायाव एचएस पास इयारनि मुं थिसननाया सोलिगासिनो दं पायनिर एकाडेमी बरमायाव एचएस पास इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं गुनगोनां सोलोंथाइखौ लानो थाखाय पायनिर एकाडेमी बरमायाव एचएस पास इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन पायनिर एकाडेमी बरमायाव आलादायै नीट आरो जेईई नि कचिंबो होफानाय जायो पायनिर एकाडेमी बरमायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyborma.organization आरो pioneeracademyborma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन